সংগত উঠিছে CBI চলাই থকা SI junmonirabhar হত্যাকাণ্ডৰ তদন্ত। আমি এতিয়া ভাবিবলৈ বাধ্য হৈছো যে SI junmonirabhar হত্যাকাণ্ডৰ ন্যায় পাবলৈ আৰু কেইটামান মুহূৰ্ত। কেইদিনমানৰ আগতে SI junmonirabhar হত্যাকাণ্ডৰ সংঘটিত হোৱাৰ পাছতে যেহেতু এটা অডিঅ' কল বহুত বেছি ভাইৰেল হৈছিল আৰু সেই হত্যাকাণ্ডটোৰ লগত জড়িত থকা কিছুমান কথাও আমি শুনিবলৈ পাইছিলোঁ যেহেতু চাঞ্চল্যকৰ কথা সেই ফোন ৰেকৰ্ডিংটোত উল্লেখ আছিল সেইকাৰণে আমি ভাবিবলৈ বাধ্য যে SI junmonirabhar আচলতে হত্যা কৰা হৈছিল। কালি CBI দলটোৱে সেই গাড়ী চালকজনকো সোধপোছৰ কাৰণে নগাঁৱত আৱৰ্ত ভৱনলৈ লৈ যোৱা হৈছিল আৰু তেওঁ সোধা-পোছা আৰম্ভ কৰিছিল। বিশেষকৈ এই সময়ত আমি জানিবলৈ পাইছোঁ যে আভাজ্যোতি ৰাভা তেওঁকো জেৰা চলাই থকা হৈছে আৰু পৰৱৰ্তী সময়ত আকৌ তেওঁক জেৰা চলাবৰ কাৰণে নিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এই হত্যাকাণ্ডটো কৰিছিল তেওঁলোকে চাগে নিশ্চয় বুজিবলৈ বাকী নাই আৰু তেওঁলোকৰ হাতত হেণ্ডকাপ লগাবলৈ বেছি সময় নাই। তেওঁলোক সাজু হওক হেণ্ডকাপ লগাই থানালৈ যাব। যিদৰে SI junmonirabhak হত্যা কৰি মাতৃ বুকু উদং কৰিছিল ঠিক তেনেদৰে তেওঁলোককো এটা উচিত শাস্তি দিয়ক যাতে তেওঁলোকে জেলৰ পৰা ওলোৱাৰ পাছতো যাতে কাৰো লগত তেনেকুৱা কৰিবলৈ আৰু সাহস নাপায়। SI junmonirabhar হত্যাকাণ্ডটোৰ লগত যেহেতু সুমিত পাল জড়িত হৈ আছিল সুমিত পালক অতি সোনকালে অসমলৈ অনা ব্যৱস্থা কৰক আৰু CBI দলটোৱে তেওঁৰ ওপৰত মাৰাথন জেৰা আৰম্ভ কৰক আৰু তেওঁৰ পৰা বহুতো নজনা কথা জানিব পাৰিব। কিন্তু SI junmonirabhar হত্যাকাণ্ডটোৰ লগত সেই কণ্টেইনাৰ গাড়ীখনৰো জড়িত হৈ আছে কাৰণ সেই কণ্টেইনাৰ গাড়ীখনেহে SI junmonirabhak গাড়ীখনক খুন্দিয়াইছিল। যদি এইটো এটা হত্যাকাণ্ড হয় তেন্তে পোনপ্ৰথমে সুমিত পালৰ মুখৰ পৰাই সকলোবিলাক কথা জানিব পাৰিব। এই হত্যাকাণ্ডটো যেতিয়াই উদ্ঘাটন হ'ব তেতিয়াই বহুতো ৰৌ বৰালি এই হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছে বুলি আমি গম পাম আৰু এই হত্যাকাণ্ডটোৰ লগত জড়িত থকা সেইসকল ব্যক্তিক আমাক চিনাক্ত কৰি দিয়ক যাতে আমি আৰু দ্বিতীয় দিন সেইসকল ব্যক্তিৰ ওপৰত বিশ্বাস কৰিব নোৱাৰোঁ, যাতে আমি সেইসকল ব্যক্তিৰ পৰা আমি সদায় আঁতৰত থাকিব পাৰোঁ। আভাজ্যোতি ৰাভাক junmonirabhaই ককায়েক বুলি ভাবিছিল কিন্তু তেনে ক্ষেত্ৰত আভাজ্যোতি ৰাভাই জানো কাল হোৱা নাই? আজিৰ যুগত বন্ধুত্বই হৈছে কাল। আজিৰ যুগত কাকো বিশ্বাস কৰিব নোৱাৰি। গাৰ মঙহেই হৈছে শত্ৰু। মানুহে কাকো বিশ্বাস কৰিব নোৱাৰা হৈছে এনেধৰণৰ কিছুমান ঘটনাৰ পৰাই। যেতিয়া একেলগে থকা এগৰাকী কলিগক বা একেলগে নিজৰ ককায়েক বুলি ভবা এজন লোকে যদি হত্যা কৰিব পাৰে দেশতে আমাৰ অসমীয়াবিলাক আমাৰ মানুহবিলাক সুৰক্ষিত নহয়। তেনেস্থলত অসমৰ বাহিৰত সুৰক্ষিত বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ। এই কাৰণে মই এইটো কথা ক'লোঁ যে নিজৰ দেশত যিহেতু সুৰক্ষিত নহয় তেন্তে বেলেগত কেনেকৈ তেওঁলোক সুৰক্ষিত হ'ব? নিজৰ ককায়েক ভায়েকৰ মাজত নিজৰ আত্মীয়ৰ মাজতে যদি এনেধৰণৰ কিছুমান কথা হৈ থাকে তেন্তে বেলেগে আমাক এনেধৰণৰ কিছুমান কাম কৰিবলৈ সুযোগ পায়। এই CBI দলটোৱে আমাক অতি শীঘ্ৰে এটা ভাল খবৰ দিব বুলি আশাবাদী আৰু তেওঁলোকে পাৰিব কাৰণ তেওঁলোকে এই 4 দিনতে যিমানখিনি নতুন নতুন তথ্য উদ্ঘাটন কৰিছে তাক দেখি আমি সকলো উৎফুল্লিত হৈছোঁ আৰু তেওঁলোকক শতকোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকৰ পৰাই আমি এটা সুফল অতি সোনকালে পাই আছোঁ। ঠিক আছে তেন্তে আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ।